নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ লগত আলোচনা কৰিম যে শাওণ মাহৰ পূৰ্ণিমা তিথিক ৰাখি পূৰ্ণিমা বোলা হয়। আৰু এই ৰাখি পূৰ্ণিমাত যদি 5বিধ বস্তু আপোনালোকে ঘৰলৈ কিনি আনি ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত অৰ্পণ কৰি ঘৰত ৰাখি দিয়ে, তেতিয়াহ'লে আপোনাৰ জীৱনৰ সকলো সমস্যা সমাধান হ'ব, লগতে ভগৱান শ্ৰীকৃষ্ণৰ অশেষ কৃপা লাভ কৰিব। সকলো কথা জানিবলৈ বন্ধু বান্ধৱীসকল ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আহক তেতিয়াহ'লে বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, ৰাখি পূৰ্ণিমাৰ দিনাখন যদি আপোনালোকে গীতা পাঠ কৰি ভগৱান শ্ৰীকৃষ্ণক পূজা অৰ্চনা কৰে, তেতিয়াহ'লে ভগৱান শ্ৰীকৃষ্ণৰ অশেষ কৃপা লাভ কৰিব পাৰি আৰু মনোকামনা অতি সোনকালে পূৰ্ণ হয়। বন্ধু বান্ধৱীসকল, আৰু আপোনালোকৰ ঘৰত যদি ধৰ্মগ্ৰন্থ গীতা নাই, গীতা পুথিখন নাই, তেতিয়াহ'লে আপোনালোকে কি কৰক, সেইদিনাখন কিনি আনক, কিনি আনি ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত অৰ্পণ কৰি পূজা অৰ্চনা কৰক। পূজা অৰ্চনা কৰি এবাৰ হ'লেও গীতা পাঠ কৰক। বন্ধু বান্ধৱীসকল, ভগৱান শ্ৰীকৃষ্ণৰ মুকুটত অৰ্থাৎ মূৰত মৰা চৰাই ডেউকা থাকে, আৰু মৰা চৰাই ডেউকা যদি আপোনালোকে 15 আগষ্টৰ দিনা অৰ্থাৎ ৰাখি পূৰ্ণিমাৰ দিনাখন যদি আপোনালোকে ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত অৰ্পণ কৰিব পাৰে, অৰ্পণ কৰি ঘৰত ৰাখি দিয়ে, তেতিয়াহ'লে আপোনালোকৰ ঘৰৰ বা আপোনাৰ যিমান সমস্যা আছে সেই সকলো সমস্যা সমাধান হ'ব আৰু ভগৱান শ্ৰীকৃষ্ণই আপোনালোকক সুদৃষ্টি কৃপা কৰিব। বন্ধু বান্ধৱীসকল, ভগৱান শ্ৰীকৃষ্ণৰ অত্যন্ত প্ৰিয় হৈছে বাঁহী, আৰু সেই বাঁহী দেৱাদিদেৱ মহাদেৱ বাবাই অৰ্পণ কৰিছিল। আৰু এই বাঁহী যদি আপোনালোকে শাওণ মাহত অৰ্থাৎ ৰাখি পূৰ্ণিমাৰ দিনাখন যদি ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত অৰ্পণ কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ বিভিন্ন সমস্যা সমাধান হ'ব। বন্ধুসকল, চতুৰ্থ কথাটো হৈছে যে ভগৱান শ্ৰীকৃষ্ণৰ অত্যন্ত প্ৰিয় তুলসী পাত, আৰু সেই তুলসী পাত যদি আপোনালোকে ৰাখি পূৰ্ণিমাৰ দিনাখন ভগৱান শ্ৰীকৃষ্ণক অৰ্পণ কৰিব পাৰে, তেতিয়াহ'লে মানুহৰ পৰলোক প্ৰাপ্তিত বৈকুণ্ঠ ধামত স্থান পায়, লগতে মা লক্ষ্মীৰ কৃপা লাভ কৰে। বন্ধু বান্ধৱীসকল, পঞ্চম কথাটো হৈছে যে ভগৱান শ্ৰীকৃষ্ণক ৰাখি পূৰ্ণিমাৰ দিনাখন পূজা অৰ্চনা কৰিলে তিলক লগাবলৈ নাপাহৰিব বা ফট দিবলৈ নাপাহৰিব। এনে কৰিলে মানুহৰ বিভিন্ন সমস্যা সমাধান হয়। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই ভাল পাইছে। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ সৈতে জড়িত হৈ থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম।